নতুনকৈ 5,000 নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰ পৰা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগৰ পাৰ্টকেইটা আপলোড কৰিছোঁ ইউটিউবত, চেক কৰিব। পাৰ্ট 1 পাৰ্ট 2 দুটা দিছোঁ, মানে মিনি ব্লগ কৰিছোঁ, সেইবাবে দুটা পাৰ্ট হ'ল। কাৰণ শ্বৰ্ট ভিডিঅ'ত 3 মিনিটহে দিয়া থাকে, সেইবাবে দুটা পাৰ্ট কৰি দিলোঁ। চেক কৰিব, চাব। ইউটিউবত আপলোড কৰি দিলোঁ অলৰেডি। এতিয়া মই পুনৰ আজিৰ দিনটোৰ 3 তাৰিখৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো শুয়ে আছে, আমি এইটো উঠিলোঁ। এয়া মানে কালি ভিডিঅ' বনাওঁতে এডিট কৰোঁতে অলপ টাইম হ'লে 1 বাজিলে। এতিয়া মায়ে ৰাতিপুৱা 5:30 বজাত ফোন কৰিছিলে। এতিয়া আমি 6:30 উঠিলোঁ, ভিডিঅ' আপলোড কৰিলোঁ। এতিয়া পুনৰ নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি এই ভিডিঅ'টো চাই যাব। গাইজ, একেবাৰে গা বেয়া। কালি যোনটো মোৰ বিষ লাগিছে, আজি আকৌ বেছিকৈ হৈছে। এতিয়া গোটেই ভাত বিচাৰিলোঁ, ভাত নাপালোঁ। গোটেই ফ্ৰাইড ৰাইচ খাই আহিলোঁ। এতিয়া টেবলেট অলপ খাইছোঁ। এতিয়া কি হয় জানো, পূৰা মূৰ বিষ লাগি আছে। চকু মানে অট'মেটিক ওলাই গৈছে, ইমান মূৰ বিষাইছে মানে। এইটো চকু, এইটো চাইড বিষাইছে, ওৱান চাইড। আমি এতিয়া সৰু সজাই পাই গ'লোহি। এয়া পুলিচৰ লগৰ টকা পতকা। গাড়ী চবফালে পুলিচ এফালে মিটিং চলি আছে। ইয়াত চব পুলিচ। কিমান ভাল পিছফালে খবৰ বেয়া নেকি? কোনেও হাত দাঙা নাই। পিছফালে খবৰ কিমান ভাল। এইফালে চব মামাৰ বেনাৰ, পুৰা ফটো মাৰিছে চবে। এইফালে গোটেই এইফালে চাৰিওফালে পুলিচ। তাৰ মাজত আমি ৰখি আছোঁ। আমাৰ দায়িত্ব, যিখন সমাজৰ পৰা আহিছোঁ, যিখন সমাজৰ লগত দৰিদ্ৰতাৰ সৈতে যুঁজি মামাই ঘোষণা কৰিছে বোলে আৰু 5,000 দিব, আৰু 3 দিনৰ পাছত 5,000 পোষ্ট মুকলি কৰিব। আপোনালোকে ৰেডি হৈ থাকক ৰানিং চানিং কৰিবলৈ। আৰু আমাক বোলে 10 তাৰিখৰ ভিতৰতে, 10 তাৰিখে আমাক কি কৰিব, জইনিং কৰিব আমাক 10 তাৰিখৰ ভিতৰত। মানুহ অজস্ৰ মানুহ চাৰিওফালে 10,000 মানুহ, প্ৰায় 5,000 প্লাছ হৈছে নেকি। মাক দেউতাকক লৈ আহিছে বহুতে। আমি দূৰৰ পৰা আহিছোঁ, সেইকাৰণে আমি অকল 7জনে আহিছোঁ। 7জনৰ যিহেতু এপইণ্টমেণ্ট আছিলে, সেইকাৰণে 7জন আহিছিলোঁ। এনেকৈ